ৰাইজৰ প্ৰথম প্ৰত্যেক তেওঁলোকৰ অভিযোগ আমি গুৰুত্ব সহকাৰে লওঁ আৰু ৰাইজৰ কথা অনুসৰি আমি নিজৰ কামটো কেনেদৰে শুদ্ধ কৰিব পাৰোঁ আমি তাৰ বাবে আমি চেষ্টা কৰোঁ। আজি সামাজিক মাধ্যমৰ যুগত টেকন'লজিৰ যুগত মোবাইল টেকন'লজি এপৰ যোগেদি ৱেবছাইট যোগেদি আমি বিভিন্ন সমৰ্থকসকলৰ লগত লৈ অনুৰাগীসকলক লগত লৈ আমি কেনেদৰে ৰাইজৰ ওচৰত আমি কিমান ওচৰলৈ যাব পাৰোঁ সেয়া আমাৰো চেষ্টা থাকে। ময়ো যিমান সময় আমি দিবলৈ বিচাৰোঁ নিজৰ সমষ্টিৰ ভিতৰত ময়ো লৈ সন্তুষ্ট নহয়। বিভিন্ন সময়ত মই দলৰ নেতৃত্বক যোৱা বছৰৰ পৰাই কৈ আছোঁ যে মোক বিভিন্ন দায়িত্ব মোক নিদিব, মই অসমৰ ভিতৰত বেছি সময় মই দিবলৈ বিচাৰোঁ। তথাপিও দলৰ নিৰ্দেশখিনি মোক মানিব লাগিব আৰু নিৰ্দেশ অনুসৰি মই কামখিনি কৰি যাম। কিন্তু আমিও সন্তুষ্ট নহয় যে কিমান আমি সময় পাইছোঁ। আমিতো বিচাৰিছোঁ যে দিনত 30 ঘণ্টা থাকিব লাগে, তেতিয়া আমি বিভিন্ন ঠাইত আমি যাব পাৰিম। এটা দেখা গৈছে যে মই ভাবোঁ বিভিন্ন বিৰোধী দলৰ পঞ্চায়ত নিৰ্বাচনত ফলাফল ভাল হোৱা নাই আৰু সেইকাৰণে সকলোৱে নিজৰ নিজৰ কৰ্মীসকলৰ লগত পৰ্যালোচনা কৰাটো উচিত। যিদৰে আমি আশা কৰিছিলোঁ বিভিন্ন বিৰোধী দলৰ আমি গম পাইছোঁ তেওঁলোকৰ নেতৃত্বৰ পৰা যি কথাবোৰ তেওঁলোকে মিডিয়াৰ সন্মুখত প্ৰকাশ কৰিছে বা যি ধৰণৰ বৈঠক ভিতৰত ভাগ লৈছে যে সকলোৱে পৰ্যালোচনা কৰি আছে, আমিও পৰ্যালোচনা কৰি আছোঁ। আৰু বিৰোধী মঞ্চৰ ভিতৰত কংগ্ৰেছ দলহে আটাইতকৈ শক্তিশালী আৰু যদি আমি বিৰোধী মঞ্চটো আমি শক্তিশালী কৰিবলৈ বিচাৰোঁ তেতিয়া প্ৰথমে কংগ্ৰেছ দলটোক নিজকে শক্তিশালী কৰিব লাগিব। যিখিনি আমাৰ অভাৱ আমি যোৱা পঞ্চায়ত নিৰ্বাচনত গম পালোঁ সেইখিনি অভাৱ আমি প্ৰথমতে পূৰণ কৰিব লাগিব। আমি বিভিন্ন ঠাইত আমি দেখা পাইছোঁ, খালি ইয়াত নহয়। যদি আপোনালোকে শিৱসাগৰ অন্য ঠাইলৈ যায় তাতো মিউনিচিপেল কৰ্পৰেশ্যনে যিদৰে মেৰামতি কৰিব লাগে, যি ধৰণৰ এটা সৌন্দৰ্য এটা পৰিস্থিতি জীয়াই ৰাখিব পাৰে তেওঁলোকে পাৰা নাই আৰু ইয়াতো নহয় বিভিন্ন ঠাইত আমি দেখা পাইছোঁ। তো আমি বিচাৰোঁ যে বাহিৰৰ পৰ্যটকসকল ইয়াত আহক, আমি বিচাৰোঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যটকসকল আহক, কিন্তু আমি কি দেখাবলৈ বিচাৰোঁ যে আমি আজি ইয়াত শ্বহীদ পিয়লি ফুকনৰ আজি এই পাৰ্কটো আমি ভালকৈ ৰাখিব পৰা নাই। আজি কি দেখাবলৈ বিচাৰোঁ আমি যে আমি এটা ঘাঁহটো আমি সময়মতে কাটিব নোৱাৰোঁ। এইটোৱে হ'ল চৰকাৰৰ ব্যৰ্থতা। আজি তেওঁলোকে কোটি কোটি টকা খৰচ কৰি প্ৰিয়ংকা চোপ্ৰাক তেওঁলোকে কণ্ট্ৰেক্ট দিব, কিন্তু আজি ইয়াতে আমি দেখিছোঁ যে য'ত আমি অসমৰ লৈ চাবলৈ আহি বিভিন্ন পৰ্যটকসকল যি ঠাইলৈ যাব তাতে তেওঁলোকে ভালকৈ বৰ্তমান চৰকাৰে মেৰামতি কৰি ৰখা নাই। এই ক্ষেত্ৰত নিশ্চয় আমি পৰৱৰ্তী দিনত ইয়াত সিদ্ধান্ত ল'ম। আমি প্ৰত্যেকখিনি কথা গুৰুত্ব সহকাৰে লৈ আমি দলৰ বিভিন্ন আমাৰ স্থানীয় নেতৃবৃন্দসকলৰ লগত এই বিষয়ৰ ওপৰত আলোচনা কৰিম। তেওঁ সোধক, মইতো কৈছোঁ ফ্লপ চিনেমা ওলাব, ফ্লপ হ'ব আৰু কি হ'ব। কিন্তু মই লগে লগে মই মুখ্যমন্ত্ৰীকো ধন্যবাদ জনাবলৈ বিচাৰোঁ। তেওঁ যদি যোৱা 2-3 বছৰৰ ভিতৰত মোক লৈ ইমান ব্যস্ত নাথাকিলেহেঁতেন তেতিয়া হ'ব পাৰে মোৰ দলৰ নেতৃত্ব মোৰ ওপৰত ইমান গধুৰ দায়িত্ব নিদিলেহেঁতেন। কিন্তু যোৱা 3-4 বছৰৰ পৰা প্ৰথমে ডিলিমিটেশ্যন, তাৰপিছত যোৰহাটৰ ভিতৰত যিদৰে প্ৰচাৰ কৰিলে, তাৰপিছত এটা ভুৱা এটা মানে কাল্পনিক মোৰে কিবা বডি ডাবল লৈ কিবা এটা কাহিনী বনাই আছে নেকি, এই ধৰণৰ যে তেওঁ চিনেমা বনাই আছে তাৰ বাবেহে দলৰ মোৰ নেতৃত্ব মোৰ ওপৰত এই গধুৰ দায়িত্ব দিছে। মই মুখ্যমন্ত্ৰী মহোদয়ক মোৰ আন্তৰিক মৰম শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।